আৰু এইফালে চাওক শিবিৰখিনি একপাক আপোনালোকক ধুনীয়াকৈ দেখাই লওঁ। আৰু এইটো ঘৰ দেখিছে পুৰা চাংঘৰ টাইপৰ বনাইছে এইপিনে চিমণ্ট। আৰু এইফালে ধুনীয়াকৈ নাম প্ৰসংগ কৰি কিবা কৰি আছে। নমস্কাৰ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ মই আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ আজি চিমেণ্ট চাপৰি, য'ত অনুষ্ঠিত হ'বলৈ গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৌজন্যত বাৰ্ষিক অধিৱেশন। তাত যাব লৈছোঁ আৰু ট্ৰেইন আহি গৈছে এতিয়া। ট্ৰেইন ইপিনে ষ্টেচনতে ৰখি আছোঁ আমি, আৰু ট্ৰেইনত উঠি গৈ আছোঁ তেনেহ'লে চাই থাকিব শেষলৈকে। যিহেতু একো খাই বৈ অহা নাছিলোঁ, তাৰপিছত এতিয়া হোটেল এখন সোমাইছোঁ, কিবা অলপমান খাই লওঁ, তাৰপিছত গৈ থাকিম লাহে লাহে। আৰু চাওক ফাইনেলি আমি আহি পাই গ'লোঁ য'ত এতিয়া অধিৱেশন পাতিব লৈছে চিমেণ্ট চাপৰিত। আৰু দেখিছে সেয়া, আৰু ভিতৰলৈ সোমাই গৈ থাকোঁ, আপোনালোকক ক'ত কি আছে সকলোবোৰ দেখাই আছোঁ, বলক চাই থাকক শেষলৈকে। আৰু এইফালে দেখিছে গেটখন এইফালে বনাই আছে, আৰু আগেদি বাট আছিলে কিন্তু আমি গেটখন দি যাম বুলি এইফালে, কিন্তু গেটখন বনাই আছে ধুনীয়াকৈ। মোৰ গেটৰ পৰা সোমাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে দেখিছে ঘৰ ধুনীয়াকৈ বনাই আছে, আৰু এতিয়া বলক সোমাই গৈ থাকোঁ ধুনীয়াকৈ। ঘৰ কাম লাগি আছে ধুনীয়াকৈ। এইকেইটা ঘৰ দেখি আপোনালোক চাগে আগত টকৈ বনাই থকা ঘৰকেইটা। গেটৰ পৰা সোমাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে দেখিছে ঘৰ ধুনীয়াকৈ বনাই আছে, আৰু এতিয়া বলক সোমাই গৈ থাকোঁ ধুনীয়াকৈ। ঘৰ কাম লাগি আছে ধুনীয়াকৈ। এইকেইটা ঘৰ দেখি আপোনালোক চাগে আগত টকৈ বনাই থকা ঘৰকেইটা। আৰু এইফালে কিবা নাম প্ৰসংগ কিবা কিবি চলি আছে ধুনীয়াকৈ। আৰু এইবোৰ ঘৰবোৰ দেখিছে, এটা ঘৰৰ ভিতৰত সোমাই দেখাই দিছোঁ ধুনীয়াকৈ। আৰু ধুনীয়াকৈ একপাক ঘৰটোৰ ভিতৰলৈ সোমাই দিছিলোঁ, দেখিছে পূৰা এইটো হেৰিয়ে বনাইছে, এইটো খেৰে বনাই দিছে গোটেই ঘৰটো ধুনীয়াকৈ। চাওক খুব ধুনীয়াকৈ বনাইছে ঘৰটো। আৰু সোমাই দিলোঁ ধুনীয়াকৈ, মানে ঠাণ্ডা ঠাণ্ডা লাগিছে, গৰমত যিহেতু আহি আছিলোঁ একবাৰ সোমাই দিছিলোঁ। আৰু বলক এতিয়া দেখাই থাকোঁ আৰু ধুনীয়াকৈ। আৰু এইটো মোৰ মতে এইটো মেইন মণ্ডপটো হ'ব, দেখিছে খুব ধুনীয়াকৈ চাই দিছে একদম পূৰা ধুনীয়াকৈ টকৌপাতেদি চাইছে চাওক, আৰু চেয়াৰ খুটা লগাইছে ধুনীয়াকৈ। আৰু এইফালে দেখিছে ধুনীয়াকৈ, মানে মোৰ মতেতো এইটো মূল মন্দিৰ ভাগ হ'ব, আৰু মেইন মন্দিৰটো এইফালে ককা কিবা সুধিছে। ককা এইভাগ মূল মন্দিৰ ভাগ নেকি? হয়, টকৌপাতেদি চাইছে। ককা আপুনি ইয়াৰ নে? অঁ, কাহানিৰ পৰা আছে ইয়াত অধিৱেশন? 10-11-12 ফেব্ৰুৱাৰী। হয়, কাম ধুনীয়াকৈ 27-28 মাৰ্চ। হয়, কাম ইয়াৰ প্ৰায় কিমানমান কাম হ'লগৈ এতিয়া প্ৰায়? কামবিলাক চলি আছে, কাম শিবিৰবিলাক আধৰুৱা হৈ আছে। হয়, কৰি আছে হয়। আৰু দেখাওঁ ইয়াত কি পাৰোঁ আপোনালোকক, চাই যাব শেষলৈকে। আৰু চাওক টকৌপাতৰ লগতে এইবোৰ মানে ধানৰ থোক এটা দি দিছে, কি ধুনীয়া লাগি আছে দেখিবলৈ চাওক। আৰু এইবোৰ তামোলৰ খুঁটা আৰু চেয়াৰ খুঁটা আছে, এইখিনি তামোলৰ খুঁটা দি দিছে, আৰু ছাইডৰখিনি যোনখিনি মানে সেইখিনি চেয়াৰ খুঁটা দিছে ধুনীয়াকৈ, ৰং চং কৰি দিছে ধুনীয়া, বহুত বেছি ভাল লাগিছে দেখিবলৈ। আৰু মূল মন্দিৰভাগ দেখিছে আপোনালোকে বাঁহেৰে বনাই আছে পূৰা ধুনীয়াকৈ। আৰু চাওক কি ধুনীয়া লাগি আছে, বাঁহেৰে বনাইছে চাওক, ওচৰত গৈ মই ভালদৰে দেখাই আছোঁ আপোনালোকক। আৰু এইফালে চাওক ষ্টেজটো কি ধুনীয়া লাগি আছে, দেখিছে বাঁহ ধুনীয়াকৈ, বাঁহ গোটা বাঁহ একদম পূৰা ধুনীয়াকৈ গজাল মাৰি ধুনীয়া দিছে, কি ধুনীয়া এটা চাইনিং আহি আছে ধুনীয়াকৈ। আৰু গোটেইটো মানে ষ্টেজটো গোটেইটো খুব ধুনীয়া লাগি আছে চাওক, ধুনীয়াকৈ বাঁহেৰেদি একপাক চাই লওক ধুনীয়াকৈ কি ধুনীয়া লাগি আছে। আৰু বাঁহেৰে বনাইছে, আৰু ওপৰত টকৌপাত দিছে, এইফালে ধুনীয়াকৈ পাৰ্টিশ্যন দি দিছে। মণ্ডপটো যিহেতু আপোনালোকক দেখালোঁ, আৰু ইয়াত ক'ত কি আছে বিশেষ নাজানো, মানুহক সুধিব লাগিব। আৰু ইয়াত ভোজনালয়টো আৰু যোনখিনি শিবিৰ পাতিছে শিবিৰখিনি দেখাম, আৰু ধুনীয়াকৈ চাই যাওক, এটা ভিউ চাই লওক ধুনীয়াকৈ, কিমান ডাঙৰ এটা এৰিয়া হয় চাওক। ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ। আৰু চাওক এটা খুব ধুনীয়া এটা ভিউ লাগি আছে চাওক, খুব ধুনীয়াকৈ বাঁহেৰে বনাই আছে। কি বনাই আছে সুধিম এতিয়া দাদাক। এইটো কি বনাইছে দাদা? এইটো কি বনাইছে? এইটো ষ্টেজ হয় ন? অঁ, এইটো ষ্টেজটো বনাই আছে ধুনীয়াকৈ, একবাৰ ভিতৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। ষ্টেজটো বনাই, আৰু এইখিনি আপোনালোকক এতিয়া দেখাই আছোঁ, এইখিনি যোনখিনি দেখাই আছোঁ এইখিনি শিবিৰখিনি হয়, প্ৰায় আধা বনাই মানে প্ৰায় হৈছেগৈ, আৰু দুটামান ঘৰ এনেকৈ বনাবলৈ আছে। আৰু এইটো বনাই হোৱা নাই, এইটো দেখিছে ধেমাজি জিলা
কেঁচুখোনা আৰু বৰদলনি আমাৰ তাৰ আৰু আপোনালোকে হয়তো গম পাই গ'ল মানে এইটো হৈছে ধেমাজিৰ আঞ্চলিক শাখাৰ শিবিৰটো ওপৰৰ ভাগ চাব আছে আৰু প্ৰায় ছাইডৰখিনি প্ৰায় হৈছেগৈ আৰু এইটো এটা চাওক খুব ধুনীয়া এটা ভিউ আহি আছে এইখিনি খেৰে ধুনীয়াকৈ চাই দিছে আৰু কিবা এটা ভাল লাগি আছে দেখি পিনি ঘৰকেইটা চাওক এইবোৰত ধুনীয়াকৈ এইপিনে নৰা পাৰি দিছে আৰু ওপৰ ভাগ নৰাই চাই দিছে ধুনীয়াকৈ আৰু ভিতৰত সোমাই দিলোঁ এতিয়া অলপ মানে ভাল লাগিছে যিহেতু গৰম হৈ আছে আৰু চাওক গোটেই নৰা চৰা পাৰি দিছে ধুনীয়াকৈ আৰু মাজৰ পৰা দেখাই আছোঁ অলপ চাওক একদম পুৰা ধুনীয়াকৈ এইটো চাওক ভিউটো চাওক কি মজা আৰু এইফালে গুচি আহিলোঁ এইটো শিবিৰ বনাই আছে নাম চাম লিখা নাই ইয়াত এইটো হোৱাগৈ নাই একো খুটা চুটা ধুনীয়াকৈ হৈ আছে ওপৰ ভাগ চাব আছে আৰু এইফালে এটা শিবিৰ আৰু আমি আগেদি যোৱা নাই মাজে মাজে সোমাই দিছোঁ আৰু আগলৈ গুচি যাওঁ তেতিয়া হয়তো আপোনালোকে জানিব পাৰিব কোনটো কাৰ শিবিৰ হয় আৰু প্ৰথমটো হৈছে কেঁচুখোনা আৰু বৰদলনি উত্তৰ বৰদলনি আৰু এইকেইটাৰ নাম চাম লিখা নাই এইফালৰ কেইটা এইটো এটা লিখিছিলে ধেমাজি আঞ্চলিক শাখা আৰু দেখাই যাওঁ আপোনালোকক চাই যাব সেইফালৈকে আৰু এইটো লিখিছে শান্তিপুৰ প্ৰাথমিক শাখা চিমেণ্ট চাপৰি আঞ্চলিক আৰু এইটো লিখিছে এইটো দয়াময় প্ৰাথমিক শাখা চিমেণ্ট চাপৰি এইখিনি প্ৰায় কাম হৈ গৈছে এইটো ঘৰৰ ছাইডতো চাব আছে এইটো খেৰণি প্ৰাথমিক শাখা আৰু এইটো চেক কৰক গাইছ কি ধুনীয়া লাগি আছে আৰু এইফালে চাওক শিবিৰখিনি একপাক আপোনালোকক ধুনীয়াকৈ দেখাই লওঁ কিছুমান ঘৰ প্ৰায় বনাই হৈছে আৰু কিছুমান বনাই আছে আৰু মানুহ চাওক ইয়াত গেছ চেক কৰক মানুহ পুৰা ভিৰ লাগি আছে আৰু প্ৰায় কিছুমান ঘৰ বনাই হৈ গৈছে মাজে মাজে আৰু কিছুমান ঘৰ চাবলৈ আছে বা কিছুমান ঘৰৰ তলত নৰা চৰা প্ৰায় তলখিনি নৰা পাই হৈ গ'ল আৰু ওপৰতো চাব আছে কিছুমান ঘৰ আৰু আপোনালোকক এতিয়া এবাৰ দেখাম এইফালে দেখামগৈ এইখিনি ঘৰ কিহৰ ঘৰ হয় এইখিনিও মোৰ মতে শিবিৰে হ'ব আৰু তাত যাওঁ বৰ্তমান সেইখিনি দেখাইছোঁ আপোনালোকক এখন জিলাৰ বাবে শিবিৰ বনাবলগীয়া হয় সেয়েহে গোটেই লাইনটো দেখিছে এটা চেক কৰক লাইনটো সৰু তৰৰ পৰা আৰু একদম শেষলৈকে এইফালৈকে গোটেইখিনি শিবিৰ হয় আৰু ষ্টেজো বনাই আছে এইফালে আগত এটা ষ্টেজ দেখালোঁ আৰু এইফালে এটা ষ্টেজ দেখিছে মানে ষ্টেজো মানে কি প্ৰগ্ৰেম হয় নাজানো আৰু মানে ঢেৰ ষ্টেজ বনাই থকা হৈছে আৰু দেখিছে লাইনটো কিমান দীঘল আৰু দেখিছে মানে প্ৰত্যেকটো গলি বহুত বেছি দীঘল ইফালৰ পৰা সিফালে বহুত দীঘল এইফালে এনেকৈ কৰি লাইন এটা আছে আৰু সিফালৰ পৰা এটা লাইন আছে গোটেইখিনি এইখিনি শিবিৰ হয় আৰু এইফালে এটা বনাই আছে আৰু এটা ষ্টেজ এইপিনে আছে আৰু এইটো কিবা ঘৰ হয় এইটো দেখাইছোঁ বোলক আৰু এইটো ভোজনালয়টো হয় গোটেই চাৰিকাষে টিং মাৰি দিছে আৰু এইফালে গেটখন এফালে চাওঁ আগেদি হয়তো গেট থাকিব পাৰে আৰু একেলগে 10টা মানুহক খোৱাব পাৰিব যিহেতু আমি একপাক চেক কৰি চাই আহোঁ বোলক আপোনালোকক দেখাওঁগৈ আৰু আমি এতিয়া বৰ্তমান ভোজনালয়ৰ ভিতৰত আছোঁ ওপৰৰ ভাগে ইয়াৰ পৰা হৈ গ'লগৈ আৰু দেখিছে ধুনীয়াকৈ এইবোৰ বেঞ্চ ডেস্ক বনাই দিছে ধুনীয়াকৈ আৰু চাওক এটা আল্টিমেট ভিউ আহি আছে চাওক আৰু ইফালে দেখিছে ধুনীয়াকৈ খৰি চৰি যিহেতু দৰকাৰ হ'ব ইফালে চাওক আগত দেখিছে ধুনীয়াকৈ পূৰা ধুনীয়াকৈ খৰি চৰি ফালি থৈ দিছে এইপিনে পানীৰ যোগান ধৰিবৰ কাৰণে পাইপ চাইপ ধুনীয়াকৈ পুতি দিছে আৰু প্ৰায় কাম প্ৰায় শেষ হৈছে আৰু প্ৰায় কাম দেখিছে আৰু ইয়াত বহিবৰ কাৰণে বাঁহ পাৰি দিছে আৰু এইফালে টকা দিছে ধুনীয়াকৈ আৰু ইয়াতে দেখিছে ইয়াতে বহি আপোনালোকে খাব পাৰিব ধুনীয়াকৈ বহিবলৈ দিছে আৰু একপাক বহি লওঁ অকণমান দেৰি বহি লওঁ ধুনীয়াকৈ তাৰপিছত আৰু দেখাইছোঁ আপোনালোকক এনেকৈ মানে কিছুমান টকতাত মানে দেখিছোঁ ধুনীয়াকৈ মানে এইচ লিখা আছে দেখিছে এইফালে এখন লিখা আছে এইফালেও লিখা আছে এইফালে দেখিছে এইখন গোটেইখন পাইখন লিখা আছে আৰু মাজে মাজে লিখা নাই আৰু মই ভাবিছোঁ মানে যাতে এইটো কোনোবা টেণ্টৰ পৰা যোনখিনি আনিছে চাগে সেইখিনি হাতত এনেকৈ টেণ্টৰ কিবা প্ৰথম আখৰটো এইচ লিখি দিছে চাগে মই ভাবিছোঁ মানে আৰু বলক আৰু চাওক কিমান ডাঙৰ এটা প্ৰকাণ্ড এৰিয়া আৰু এইফালে আমি আহি গৈছিলোঁ খৰি দিছে এইবোৰ চৌকা খান্দি থৈছে ইয়াতে বনোৱা মেলাটো ইয়াতে কৰিব চাগে আৰু দেখিছে এইফালৰ পৰা গোটেই লাইন কৰি চৌকা পাতি দিছে ধুনীয়াকৈ এইফালেও আছে চৌকা আৰু এইফালেও চৌকা ধুনীয়াকৈ খান্দি দিছে এইফালে দেখিছে মানে চৌকা পূৰা বনাই দিছে ইয়াত বনোৱা হ'ব নেকি আৰু ইয়াত বনোৱা মেলা হ'ব বোলে গোটেই ধুনীয়াকৈ চৌকা পূৰা খান্দি দিছে লাইন কৰি এইফালে দেখিছে এইবোৰ পূৰা চৌকা খান্দি আছে ধুনীয়াকৈ পূৰা লাইনকৈ মানে দেখিছে সৌ তৌৰ পৰা একেবাৰে লাইন হৈ তালৈকে লাইন এনেকৈ গোটেই চৌকা খান্দি দিছে আৰু খৰিখিনি ওচৰত থৈ দিছে বনোৱা মেলা কৰে যিহেতু দৰকাৰ হ'ব আৰু এইফালে নহয় আৰু এইফালেও আছে চৌকা কিমান চৌকা খান্দিছে হয়তো ঠিক সিমানকৈ ভালদৰে নাজানো সুধিব লাগিব কিমানটা চৌকা খান্দিছে আৰু এইফালে দেখিছে গোটেই চৌকা লাইন বাই লাইন চৌকা খান্দি দিছে আৰু খৰিখিনি সেইখিনি দেখিছে কিমানখিনি খৰি আনি থৈছে
আৰু এইফালে কিবা কিবি ঘৰ বনাইছে আৰু বাহিৰত গৈ আপোনালোকক বেলেগ কিবা দেখাইছোঁ বলক। আৰু দেখিছে এইবোৰ পূৰা গোটেই চৌকা ইয়াত বনোৱা মেলা কৰিব, সেয়েহে চৌকা খান্দি দিছে। ইয়াত বনোৱা মেলা হ'ব ন? অঁ, আৰু সেইটো ভোজনালয় ন? অঁ, ইয়াত ৰন্ধনশাল। তাত কিমান মানুহৰ কেপাচিটি আছে এনেই? মানে আপোনাৰ 10,000 ভকতৰ মানে তাত কেপাচিটি আছে। হয়, একেবাৰে ইয়াত কিমানটা চৌকাখানা আছে? ইয়াত মুঠৰ ওপৰত 300 ওপৰত হ'ব। 300 ওপৰত চৌকা আছে ন? হয়, তাকে। আৰু এইফালে গেটখন ন ভোজন হেৰিয়ালৈ সোমাই আহিবৰ কাৰণে হেৰি আমাৰ বয় বস্তু ৰখা ঘৰ, বয় বস্তু অঁ ৰখা ভঁৰাল এইটো ঘৰটো। আৰু বলক এইফালেদি ওলাই গৈছোঁ এতিয়া। আৰু মানে মই ভাবিছিলোঁ এইফালেদি সোমাবৰ কাৰণে ভোজনালয় বা এনেকৈ ৰন্ধনশালা সোমাবৰ কাৰণে বনাইছে বুলি, কিন্তু সেইটো কথা নহয়। ইয়াত হেনো বয় বস্তুবোৰ থ'বৰ কাৰণে ধুনীয়াকৈ দিছে, তক্তা চক্তা পাৰি দিছে। ইয়াত যিহেতু বস্তু থ'ব লাগিব ন, আৰু পাত চাওক এইফালে ধুনীয়াকৈ পাত চাত, যিহেতু বহুত পাত দৰকাৰ হ'ব, সেয়েহে পাত ইয়াত গোটাই দিছে। আৰু ক'ৰবাত আছে চাগে। আৰু ইয়াত যিহেতু ৰন্ধনশালা হ'ব, তাৰ বস্তুবোৰ থ'ব আৰু ইয়াত ধুনীয়াকৈ, সেয়েহে ইয়াত ধুনীয়াকৈ তক্তা পাৰি দিছে। খেৰ দেখিছে, খেৰখিনি পূৰা দমাই দিছে, যিহেতু বহুত খেৰ দৰকাৰ হ'ব তলত পাৰিবৰ কাৰণে ঘৰ চৰবোৰ, সেয়েহে খেৰ পূৰা দমাই আনি থৈ দিছে, যাতে দৰকাৰ হ'লে দিব পৰাকৈ। পূৰা সকলোবোৰ কামত নিজৰ কামত সকলো ব্যস্ত হৈছে, যিহেতু আৰু অলপমান কাম যিহেতু দৰকাৰ আছে। এইফালে ধুনীয়াকৈ কাম বন চলি আছে, পূৰা ডবলকৈ ঘৰ এটা বনাই দিছে। এইফালে সুধিম কিহৰ ঘৰ হয়। এইটো কি বনাই আছে? হয়, ধুনীয়াকৈ শিবিৰ বনাই আছে। এইটো এটা কোন থাকিব বুলি ক'লে? অঁ, আৰু বাঁহেদি এইটো গোটেই চাৰিকাষটো ধুনীয়াকৈ বেৰি দিছে। আৰু ভলণ্টিয়াৰসকল থাকিবৰ কাৰণে যোনটো ঘৰ বনাই আনিছিলে, আৰু সেই ঘৰটো এইপিনে মূল যোনখন গেটখন হয়, আৰু সেই গেটখন বনাই আছে ধুনীয়াকৈ। প্ৰায় কাম চলি আছে আৰু বনাইছে ধুনীয়াকৈ। আৰু আমি এতিয়া সিটো পাৰত যাম, সিটো পাৰতো ঘৰ দেখিছোঁ, কি কেনেকৈ আছে তাতো দেখাই লওঁ আপোনালোকক। এইফালে আহি গ'লোঁ, কিবা কিবি এইফালেও যিহেতু ঘৰ দেখিছোঁ, আৰু ধুনীয়াকৈ এইফালে বাঁহৰ দলং চাওক, কি ধুনীয়াকৈ দুফালে দুখন বাঁহৰ দলং দি দিছে। আৰু বলক দলঙৰ ওপৰত এতিয়া গৈ থাকোঁ। বহুত বছৰৰ মূৰত বাঁহৰ দলঙৰ ওপৰত উঠিছোঁ। আৰু এইটো ঘৰ দেখিছে, পূৰা চাংঘৰ টাইপৰ বনাইছে। এইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফ্লেগখন উৰি আছে ধুনীয়াকৈ। আৰু একপাক উঠি যাওঁ ওপৰলৈ, আৰু একপাক উঠি দিওঁ পূৰা ধুনীয়াকৈ। একপাক উঠি দিলোঁ ওপৰলৈ, আৰু ওপৰৰ পৰা ভিউটো চেক কৰক আপোনালোকে একবাৰ। আৰু ইয়াত মেলা হ'ব, ইয়াত এইটো চাইড, আৰু ইয়াত মেজত মেলা হ'ব, ইয়াত দেখালোঁ আপোনালোকক এতিয়া। আৰু এটা ঘৰত উঠি আছিলোঁ দেখিছে, ঘৰৰ পৰা দেখাই আছিলোঁ। আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু বাহিৰত দেখাই আছোঁ আপোনালোকক। আৰু এই ঘৰটো দেখিছে, ঘৰটোৰ পৰা ধুনীয়াকৈ কি ধুনীয়া লাগি আছে চাওক। খেৰখিনি ধুনীয়াকৈ বান্ধি থৈছে আৰু কাটি দিছে ধুনীয়াকৈ, কি ধুনীয়া এটা ভিউ লাগি আহিছে। আৰু এইফালে টিবলটো বহুত টিবল পুতি থৈছে, আৰু সেই আমি এটা চেক কৰিব আহিছোঁ টিবল এটা, পানী ওলাই নোলাই এইটো টিবল দেখাইছোঁ আপোনালোকক। আৰু চাওঁ এতিয়া নতুন টিবলৰ পানী মাৰি দিওঁ, পানী ওলাই নোলায় চাগে, পানী দিব লাগিব তেতিয়া পানী ওলাব। আৰু আগত এটা আছে সেইটো চেক কৰিম। আৰু এইফালে ধূলি নহ'বৰ কাৰণে বালি ৰাস্তা, যিহেতু এইপিনে ধুনীয়াকৈ পানী চানী দি আছে। আৰু এবাৰ আমি এতিয়া এইটো টিবলৰ চেক কৰোঁ। নাই, তোমাৰ কপালখনে বেয়া, তুমি ভৰি ধুব নালাগে দিয়া। ৯০ সংখ্যক বাৰ্ষিক অধিৱেশন জুলাই 2023 চনৰ এইবাৰ। স্থান পৰমানন্দ আটাক্ষেত্ৰ, চেৰেন পথাৰ, চিমেণ্ট চাপৰি। আৰু তাৰিখ দেখিছে 26, 27, 28 মাঘ, আৰু 10 ফেব্ৰুৱাৰীৰ পৰা হ'ব, আৰু 12 ফেব্ৰুৱাৰীলৈকে। আৰু আপোনালোকক আৰু এইফালে দেখাওঁ কিবা কিবি। এইফালে গেটখনৰ কাম যিহেতু চলি আছে, আৰু মেইন গেটখন হয় এখনেই দেখিছে, এইখনৰ পৰা ধুনীয়াকৈ সোমাই আহিব পাৰিব। সেইফালে মূল মন্দিৰভাগ হয়, আৰু এইফালে আপোনালোকক আৰু কিবা কিবি দেখাইছোঁ বলক। আৰু যোনখন বৰ্তমান গেট বনাই আছে, এই গেটখন লগাবৰ কাৰণে এইবোৰ পূৰা হেৰি লৈ আনিছে, আৰু দেখিছে এইবোৰ বতাহ আৰু এইপিনে কিবা কিবি লৈ আহিছে একদম ধুনীয়াকৈ। এইবোৰ গেটখন লগাব মানে খোল চোল। আৰু এটা ভিউ চেক কৰি লওক ধুনীয়াকৈ, গোটেই চাৰিকাষটো দেখিছে, সেউজীয়া কৰি দিছে ধুনীয়াকৈ। ঘেঁহু বুলি কৈছে, ঘেঁহু সিঁচি দিছে বোলে ধুনীয়াকৈ। আৰু ইয়াত ধুনীয়াকৈ কাম চলি আছে, আৰু সেয়েহে বন্ধ কৰি দিছে, ধুনীয়াকৈ সোমাব দিয়া নাই। এইটো চাওক কি ধুনীয়াকৈ বনাইছে। আৰু ওপৰত উৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা, আৰু চাৰিকাষটো একবাৰ আপোনাক দেখাই দিছোঁ। ঘেঁহু সিঁচি দিছে ধুনীয়াকৈ, চাৰিকাষটো সেইটোৰ পৰা সেউজীয়া লাগি আছে। আৰু এইফালে কিবা লিখা আছে, এইখন চাই লওঁ ধুনীয়াকৈ। দেখিছে এখন কেই তাৰিখৰ পৰা আছে তাক লিখি দিছে এইপিনে ধুনীয়াকৈ।
এইডোখৰ আপোনালোকক দেখাই দিছোঁ। এক পাক চাৰি স্কোৱাৰটো ঠাইত ধুনীয়াকৈ পিনে হৰিণা চৰিণা ধুনীয়াকৈ আৰ্টবোৰ খুব ধুনীয়া আৰ্ট কৰি আছে চব। আৰু ইয়াত যোনটো খাল যে দেখিছে এইটোত পানী দি দিব ধুনীয়াকৈ আৰু এটা বেলেগ এটা চাইনিং কৰিব তেতিয়া। দেখিছে বহিবৰ কাৰণে ইয়াত ধুনীয়াকৈ বনাই দিছে। এখন ধুনীয়াকৈ কাম চলাই আছে আৰু সেয়েহে মানে বন্ধ কৰি থৈ দিছে আৰু সোমাব দিয়া নাই এতিয়া। ভিডিঅ'টো ইমানেই আছিল। আপোনালোকক দেখালোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক যোনটো অধিৱেশন জোনাইত পৰিছে আৰু সেই অধিৱেশনৰ ক'ত কি আছে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজিলৈ বাই বাই।